বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছো তোৰ কাষ চাপি ভাবো তোকেই বিচাৰি তোক চিনাৰ আগতে দেখিছো দুনিয়াখন তোক চিনাৰ পাছতো দেখিছো দুনিয়াখন তথাপি আহিছো আজি বাপু তোকেই বিচাৰি ক্লান্ত মানুহৰ শান্ত মিছন সুত হাহাকাৰ বিদ্যুৎ ৰত্নপাত অগ্নপাত কুটাঘাত ভগৱানৰ ভাগ ভাগ আকাৰ নিৰাকাৰ কিম্ভূত কিবাকাৰ শত শত পূৰ্ণধম মধ্যধম জন্মিছে ঈশ্বৰৰ দূৰবিৰাম জেল খাটিছে কত কত আশাৰাম তথাপি আহিছো আজি বাপু তোৰে কাষ চাপি আশা বিচাৰি আৰু তই নিশ্চুপ এটা ভীষম কৌতুক দেখি শুনিছো আৰে কিমানবাৰ কাণ পাতিলে আপোনাৰ উপদেশ শুনা যাব ছাৰ কিমান ৰত্নপাত হলে কান্দোন শুনা যাব আপোনাৰ আৰু কিমান বসন্ত বাগৰিলে শিলাৰ পুতলত খুনে খাব আপোনাৰ দুৱাৰ খুলি গল আহি গল স্বাধীনতা খিৰিকীও খুলি গল দেশ ভাগ বাটোৱাৰা বহুতে কলে এ আজাদী ছুটা হে কোনোবাই কলে গান্ধী 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 তোৰ হাতে বেৰ থলে বান্ধি আৰু তই নিশ্চুপ এতিয়াও পঢ়াদাৰ হাতত লাঠি ৰিটায়াৰ্ড হেডমাষ্টাৰ ৭০ বছৰে খাপলুটো খেলি খেলি বহুতো জেখালে বগালে দেখে ৯৯ ঘৰত দেশ কপে থৰ থৰ সন্মুখত মুখ মেলি ধৰ্ম বেপাৰী অজগৰ দল বদলে দালাল বদল কিন্তু চাল্লা বা বাবা মাফ কৰি দে বাপু কিন্তু চালা ধৰ্ম ধৰ দালাল নবদলে সকলোতে সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আহাৰ বিহাৰ খাহি কান্দোন জীৱন মৰণ মনৰ বাঁধোন সকলোতে সকলোতে ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা আড্ডা মছলিচ কথা কৌতুক সকলোতে সকলো ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা মাজে ধৰ্মৰে গান গুজুল ঠুংৰি তাপ্পা আরে আমার আশার বাবে তো প্রভাতী আকাশ লাল পুৰি আহে পূবৰ দিশত আমাৰ প্ৰেমৰ বাবে তো চৰাইবাৰে মাতে জংঘল তাল ইলেক্ট্ৰিক বৰ্তাৰত আৰে প্ৰেমত পৰিলে কোনো কাৰোবাৰ বাধা কিহৰ সিহঁতৰ আশাৰ ঘৰ আমাৰ সপোন উৰা গছৰ আৰু এতিয়া বাপু ধৰ্ম হৈছে প্ৰেমতো বাধা ধৰ্ম হৈছে আশাতো বাধা আৰে প্ৰেম লৈ ধৰ্ম হৈছে ধৰ্ম লৈ প্ৰেম হৈছে আৰু আমাৰ আশাক ধৰ্ম হৈছে বান্ধি মিষ্টাৰ মোহনদাস কৰমচন্দ গান্ধী বাবা বাবা বাহ কৰি বাপু সকলোতে সকলো ধৰ্মৰ চাপ্পা ধৰ্মৰ ধাপ্পা মানে ধৰ্মের গান গুজুল ঠুংরি তাপ্পা বাপু কিহৰ পজিটিভ সঁচা এতিয়াও গান্ধী যাত্ৰা নে শ্লট প্ৰব্লেম নিমখ সমস্যা নখালি ডাংগাৰত তৰতি ৰত্নগংগা সাৱধানে বাঁহৰ খেতি হৈ পাৰ হয় সময়ত নে যমুনাপুৰত সন্ধিয়া পৰত ক্ৰমে অন্ধকাৰে হৈ অহা দেশখনত খোজ দিছে অন্ধকাৰে অন্ধকাৰে মানুহ তেজৰ কথা কয় বাপু ৰক্তৰ হেনো আছে বেলেগ বক্তব্য ৰক্তৰো হেনো আছে বেলেগ বক্তব্য ঠিকেই এনে তুই জনসভা জানো যি ৭০ বছৰৰ অন্বেষণ অপেক্ষা কৰি থাকে তেজৰ ফাঁকু খেলিবলৈ এনে কিছু মিছল জানো যি ৭০ বছৰৰ অবিৰাম ঘূৰি থাকে ইদলে সিদলে উলংঘ কৰিবলৈ এনে কিছু জনসভা জানো য'ত ৭০ বছৰৰ বক্তা চলি থাকে মাত্ৰ ৰক্তি কৰাৰ বাবে আৰু বাপু আৰু এনে কিছু হাস্পাতাল জানো য'ত ১০০টা বাচ্চাই সোধে মোক তেজি বচোৱা তলজন কোন দেশৰ কোন জাতৰ কোন ধৰ্মৰ চিনাকি তুই গুচি গ'ল কিয় মুখ ফুটে কোৱা বাপু শিষে ধৰ্মৰ গৰ্ভস্থ ক্ষুৰতাক যি ধৰ্মই পালন কৰে শিষে ধৰ্মৰ গৰ্ভস্থ ক্ষুৰতাক যি ধৰ্মই শাসন কৰে শিষে ধৰ্মৰ গৰ্ভস্থ ক্ষুৰতাক যি ধৰ্মই ৰাখে সাৰে আৰু কয় তেজৰ হৈছে বেলেগ বক্তব্য চব যাব জাতি যাব মাটি যাব পূব যাব পশ্চিম যাব চব হ'ব ভাগ ভাগ পূৰ্বলেণ্ড পশ্চিমলেণ্ড পূৰ্বস্থান পশ্চিম ঠাচ আৰু তোৰে সন্মুখত তাৰে লাম্বা লিষ্ট লৈ থিয় হ'ব এই বেগুতা মাস্তান দেৱালত ঘূৰি চাওঁ ঘূৰি কয় বছ কাইলৈ ভাল দিন আহিব কি আহিব বাবা বাবা মাফ কৰি দে বাপু কি আহিব আরে তুফানের হাওয়া লাগে নদী ফুটে ঠিকনা হেরায় রাজনীতির হাওয়া লাগে কবর শাখানত দৌড়ি শাখানোর গণ কবর ধেরায় আর তই চুপচাপ বরফত প্লান ধনিত প্লান হিরত কাউরি বিষ্ণান ভূমিকম্পত কম্প বান তথাপি নিজৰ জাগা এৰা নাই সাব্বা সার রিটাত হেডমাস্টারে যা 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 এবার লাঠিডাল দাং বাপু মূর্ত ঘুরা ইফালে ধর্ষণ ইফালে লুস্ত রাজ খোঁজে দে বাপু লাঠিডাল দাং বাপু মূর্ত ঘুরা উপর কাউরি খগুন কার হার খুনা নাই যা 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 লাঠিডাল দাং